বাহুবলী তোক মই শিখৰ আনিবা দিছিলো, আনছা না আনা নাই? মহাৰাজ মই হানিফৰ দোকানত গৈছিলো, চিখন নাপলো, কমলা বাচন লৈ আহিছো। তুলসী আনছা না আনা নাই লগত? তুলসীৰ কথা নকবি মেকচুদাই, এটা কেপিৰ লগত দোকানী গম নাপাকে 3টা তুলসী মাৰি লৈছো মই। যি হৈছি কেপিটো ভালদৰে 3টা তুলসীৰ লগত মিক্স কৰি কেনে মোক দি বেলতে দাও চেট কেপিটো। দেবহেনা কেপি মিক্স কৰিব জানা না? তই কি কথা কৱাই বাল? মই কেপি মিক্স কৰাৰ খিলাৰীৰ ওপৰৰ খিলাৰী বাল। তই যদি ইমান কেপিৰ খিলাৰীয়ে তেনেহ'লে মহাৰাজক কেপিটো তুলসীৰ লগত মিক্স কৰি দি। কেপি কোনি খাবি? মই খাম মোক তুলসী মোক তুলসী অলপ বেছিকে দি। তাড়াতাড়ি মিক্স কৰ। মই বাহুবলী, মই আজি ইয়াতে ফ্ৰীত কেপি ভাগে দিম। কোনি ফ্ৰীত কেপি খাবি হাত দাং। মই জিংকে ভাগে দাও তহঁতে সিংকে ল'ব লাগব। যিহেতু মই 1 পেকেট কেপি আনছো, কোনি কেপি খা মোৰ লগত হাত দাঙি কেনে কো কেপি তুলসী জিন্দাবাদ। চুহৰ বাচ্চা হাত কাম বন নাই আর তোর। কেপি তুলসী জিন্দাবাদ, 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 কেপি তুলসী। কেপি বন্ধ হলে অসমত সমাজনী ভাতে গড়া বেছি খাম। হ্যাঁ বাল নামিন কেপিৰ কাৰণে গানে গাই দিলে বাল। মজা গান দুন। আমি কাটাপ্পাৰ সৈন্য বাল, আমাকো কেপি লাগব, আমিও আমাৰ ফালৰ পৰা গান গাম। দুখীয়া হৈ জনম ললো মৰম জানৈ, কেনেকৈনো তোমাক আনিম ভগা পজালৈ। ঘৰৰ ফুটাই আকাশৰে তৰা দেখি ঐ, কেনেকৈনো আনিম বাৰু। গান গাই মাটি চাটি কপি দিলে বাল। বাবু হাত কাটাপ্পা চেনেলটো সাবস্ক্রাইব কৰি দি, নহ'লে আজি ভূমিকম্প নৰখে। হ্যাঁ বাল চাহ কিন্তু বললে ওপৰ পৰাই।